আইচিটিৰ গাইডলাইন মতে আমাক টেট নহলেও হয় ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ টেট পাতিছিলে পাতাৰ পাছত বহু সংখ্যক শিক্ষাৰ্থী তেওঁলোকে টেট পাছ কৰে হাইস্কুল টেট হায়াৰ সেকেন্ডাৰী টেট কিন্তু সকলোৱে টেট চাকৰি নাপায় কাৰণ টেট পাছ কৰিলে চাকৰিৰ কোনো গ্যাৰান্টি নাই টেট এটা কোৱালিফিকেশ্যন এমবিবিএছ পাছ কৰিলে এইটো এটা কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এইটো এটা কোৱালিফিকেশ্যন ঠিক তেনেধৰণে টেটটো এটা ইলিজিবিলিটি কোৱালিফিকেশ্যন সেই ইলিজিবিলিটি কোৱালিফিকেশ্যনটো কোনো চাকৰি পোৱাৰ গ্যাৰান্টি নহয় কিন্তু আমাৰ বহুতে যেতিয়া হাইস্কুল হায়াৰ সেকেন্ডাৰী পৰীক্ষা টেট পাছ কৰে পাছ কৰাৰ পাছত তেওঁলোকে দাবী কৰে যে আমাক আমিতো টেট পাছ কৰিলো এতিয়া আমাক চাকৰিটো দিয়ক কিন্তু চাকৰিটোতো দিয়াৰ কথা নাছিল এইটো এটা ইলিজিবিলিটি টেষ্ট হয় চৰকাৰে সেইকাৰণে সিদ্ধান্ত লৈছে টেট আৰু হাইস্কুল হায়াৰ সেকেন্ডাৰীত আমি নাপাতো আমি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট এটা অনুষ্ঠিত কৰিম পৰীক্ষা এটা হ'ব আৰু পৰীক্ষাত যিমান সংখ্যক ভেকেন্সি আছে সিমান সংখ্যকহে পাছ কৰিব তাতকৈ এজনো বেছি পাছ নকৰে যাতে মই পাছ কৰিলো এতিয়া মোক চাকৰি নাই বুলি পেলে কোনো অভিযোগটো উত্থাপন নকৰে যি বছৰ ৮,০০০ যদি ভেকেন্সি আছে ৮,০০০ ল'ৰা ছোৱালীয়ে পাছ কৰিব তাতকৈ এজনো বেছি পাছ নকৰে এই প্ৰক্ৰিয়াত আমি নিযুক্তিটো কৰিম দ্বিতীয় এটা কথা আছিল যে আগত আমি যেতিয়া ইভালুৱেশ্যন কৰোঁ আমি নম্বৰৰ ভিত্তিত বা নম্বৰৰ যিটো বিভিন্ন পৰীক্ষাত পোৱা নম্বৰৰ এটা ৱেইটেজ লৈ পেলাই আমি মেৰিট লিষ্টখন এলপি ইউপিৰ ক্ষেত্ৰত প্ৰস্তুত কৰিছিলোঁ কিন্তু এতিয়া কিছুমান ঘটনা আহিল যে কিছুমান বোৰ্ডে নম্বৰ বেছিকৈ দিয়ে বুলি কয় কিছুমান ইউনিভাৰ্চিটিয়ে নম্বৰ বেছিকৈ দিয়ে কিছুমান ইউনিভাৰ্চিটি চিকটা তেওঁলোকে নম্বৰ কমকৈ দিয়ে আমাৰ ইভালুৱেশ্যন প্ৰক্ৰিয়াত ইয়াতে এটা কিছু লোকে বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে আগতে আমি এলপিৰ কাৰণে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কছ ডিএলএড পৰীক্ষাৰ নম্বৰ টেট পৰীক্ষাৰ নম্বৰ গ্ৰেজুৱেশ্যনৰ বা ইউপিৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যনৰ নম্বৰ প্ৰত্যেকৰে ইকুৱেল পাৰ্চেণ্টেজ লৈ পেলাই আমি মেৰিট লিষ্টখন প্ৰস্তুত কৰোঁ এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে টেট ইজ এ এলিজিবিলিটি ক্ৰাইটেৰিয়া তাৰ পৰা 5% পাম ডিএলএড এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া 5% এলপি টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন নালাগে এতেকে গ্ৰেজুৱেশ্যনৰ নম্বৰ তাতে কাউণ্ট কৰা নহয় আৰু টেটৰ পৰা কিন্তু আমি 80% নম্বৰ ল'ম অৰ্থাৎ যদি যিসকলে টেটটোৱেই হ'ল মূল আধাৰ টেটৰ নম্বৰৰ পাৰ্চেণ্টেজটোৱেই হ'ল মূল আধাৰ যাৰ ওপৰত ভিত্তি কৰি মানে মেৰিট লিষ্টখন প্ৰস্তুত হ'ব য'ত গ্ৰেজুৱেশ্যনটো কোৱালিফাইং এটা ক্ৰাইটেৰিয়া হিচাপে থাকে তাত গ্ৰেজুৱেশ্যনৰ পৰা আমি 10% নম্বৰ ল'ম আৰু এই 10% নম্বৰ লৈ আমি এলপিত আউট অফ টোটেল 90 আৰু ইউপিত মানে আপাৰ প্ৰাইমেৰীত আউট অফ টোটেল 100 তাৰ পৰা আমি ইভালুৱেট কৰি আমি মেৰিট লিষ্টখন প্ৰস্তুত কৰিম আইন মতে সংবিধান মতে যিখিনি সংৰক্ষণৰ ব্যৱস্থা আছে সেই সংৰক্ষণৰ ব্যৱস্থাখিনি থাকিব আৰু সেই অনুসৰি আমি নিযুক্তি প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম আৰু মই ইয়াত সকলোৰে সহায় সহযোগিতা বিচাৰিম যে এটা স্বচ্ছ প্ৰক্ৰিয়া পুনৰবাৰ কৈছোঁ এলপি ইউপিত কোনো বেলেগ পৰীক্ষা নহয় ইয়াত আমি নতুন ইভালুৱেশ্যনৰ ৱেইটেজৰ ব্যৱস্থাৰ জৰিয়তে ইণ্টাৰমিডিয়েট পৰীক্ষাৰ হায়াৰ সেকেন্ডাৰীৰ পৰা 5% ডিএলএডৰ পৰা 5% আৰু টেটৰ পৰা 80% নম্বৰ লৈ পেলাই মেৰিট লিষ্ট প্ৰস্তুত কৰিম য'ত গ্ৰেজুৱেশ্যন প্ৰয়োজন তাত আমি এক্সট্ৰা গ্ৰেজুৱেশ্যনৰ পৰা আমি 10% আমি ৱেইটেজ আমি গ্ৰহণ কৰিম হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰীৰ কাৰণে বেলেগে আৰু টেট নহয় ইয়াত ডাইৰেক্ট টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন হ'ব সিমান সংখ্যক মানে প্ৰাৰ্থী পাছ কৰিব যিমান সংখ্যক প্ৰাৰ্থী কাৰণে আমাৰ ভেকেন্সি আছে
উপৰঞ্চি প্ৰাৰ্থী পাছ নকৰে, কাৰণ কৰিলে আমি তেওঁলোকক লগে লগে চাকৰি দিব নোৱাৰোঁ, আৰু যেতিয়া ভেকেঞ্চি নাথাকে আমি চাকৰি দিব নোৱাৰোঁ। চাকৰি নিদিয়াৰ কাৰণে তেওঁলোক ক্ষোভিত হৈ থাকে, তেওঁলোকে অভিযোগ কৰে যে আমাক বঞ্চিত কৰা হৈছে ইত্যাদি।